সদায় স্মৰণীয় হ'ব। মা দেউতাৰ পৰা গ্ৰহণ কৰা যি আশীৰ্বাদ, এই আশীৰ্বাদ আমাৰ চিৰজীৱন থাকিব। আমার আশীর্বাদ দেউতার আশীর্বাদ, মার আশীর্বাদ, শিক্ষকসকলৰ আশীৰ্বাদ, জীৱন সকলোৱে যাতে এই অনুষ্ঠানটো পায় অংশগ্ৰহণ Guru Murma pৃথিৱী জন্ম লাভ কৰাৰ আমাৰ গঠন সাজা সদাৰ মা সদাৰ দেউতা মোৰ আশীৰ্বাদৰে আমি সুস্থ হ'ব জীৱনৰ সৰ্বব্যাপী জ্ঞান অৰ্জন কৰিবৰ বাবে আমি আজি স্বৰ্ণগামী হৈছোঁ। আত্মাৰ জীৱন ধৰি থাকক জীৱনৰ সৰ্বব্যাপী জ্ঞান অৰ্জন কৰিবৰ বাবে আমি আজি স্বৰ্ণগামী হৈছোঁ। আত্মাৰ সকলে মানৰ পৰা সেৱা জনোৱা গুৰুৰ প্ৰতি সেৱা মা দেউতাৰ মানৰ কোনো ব্যক্তিয়ে ডাঙৰ হ'ব নোৱাৰে গতিকে মাক সেৱা কৰা আশীৰ্বাদ আমাৰ হৃদয়ৰ পৰা তেখেতলোক আগুৱাই যোৱা তেখেতলোকৰ উন্নতি আমাৰ দেশৰ উন্নতি সমাজৰ উন্নতি আমাৰ আশীৰ্বাদ এয়া আমাৰ ব্লেছিঙৰ মুহূৰ্ত চলি আছে। প্ৰথম আমাৰ পিতৃ মাতৃ সেৱা সদায় থাকিব, সদায় আমাৰ কৰিব সন্মান জনাব। দ্বিতীয় গুৰু আমাৰ শিক্ষাগুৰু, গতিকে শিক্ষাগুৰু কেতিয়াও পাহৰি নাযাব। শিক্ষাগুৰু সদায় তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। তুমি এজন ভাল সুনাগৰিক হোৱা দেশৰ হকে সমাজৰ হকে গাঁওখনৰ হকে ভাল কাম কৰিব পৰা ভৱিষ্যতে এজন সুদক্ষ ব্যক্তি হোৱা তাৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে। আমি আজি এই সজাগতা আৰ্থিক অনুষ্ঠানটো এইকাৰণে পাতিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন সুদক্ষ ব্যক্তি হয়, দেশৰ হকে ৰাইজৰ হকে কাম কৰিব পাৰিব। এজন নাগৰিক হয়। আমি বিদ্যালয়ৰ পৰা তেতিয়া সদায় স্মৰণীয় হ'ব। মা দেউতাৰ পৰা গ্ৰহণ কৰা যি আশীৰ্বাদ, এই আশীৰ্বাদ আমাৰ চিৰজীৱন থাকিব। আমার আশীর্বাদ দেউতার আশীর্বাদ, মার আশীর্বাদ, শিক্ষকসকলৰ আশীৰ্বাদ, জীৱন সকলোৱে যাতে
কাৰ্যসূচীটো পাই অংশগ্ৰহণ Guru Murma pৃথিৱী জন্ম লাভ কৰাৰ আমাৰ কথা saja saudara Murma saudara Dewa মোৰ আশীৰ্বাদৰে আমি সুস্থ হ'ব জীৱনৰ সৰ্বব্যাপী জ্ঞান অৰ্জন কৰিবৰ বাবে আমি আজি স্বৰ্ণগামী হৈছোঁ কিবাত্মাৰ জীৱন ধৰি থাকক সকলো মানুহৰ সেৱা জনোৱা গুৰুৰ প্ৰতি সেৱা মা দেউতাৰ মাজত কোনো ব্যক্তিয়ে ডাঙৰ হ'ব নোৱাৰে গতিকে মাক সেৱা কৰা বুলি আমি সকলোৱে হৃদয়ৰ পৰা আমি ব্লেছিং দিছোঁ তেখেতলোক আগুৱাই যোৱা তেখেতলোকৰ উন্নতি আমাৰ দেশৰ উন্নতি সমাজৰ উন্নতি এয়া আমাৰ ব্লেছিঙৰ পৰ্ব চলি আছে প্ৰথম আমাৰ পিতৃ মাতৃক সেৱা সদায় থাকিব সদায় আমাৰ কৰিব সন্মান জনাব দ্বিতীয় গুৰু আমাৰ শিক্ষাগুৰু গতিকে শিক্ষাগুৰু কেতিয়াও পাহৰি নাযাব শিক্ষাগুৰু সদায় তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে তুমি এজন ভাল সুনাগৰিক হোৱা দেশৰ হকে সমাজৰ হকে গাঁওখনৰ হকে ভাল কাম কৰিব পৰা ভৱিষ্যতে এজন সুদক্ষ ব্যক্তি হোৱা তাৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে আমি আজি এই সজাগতা আৰ্থিক অনুষ্ঠানটো এইকাৰণে পাতিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন সুদক্ষ ব্যক্তি হয় দেশৰ হকে ৰাইজৰ হকে কাম কৰিব পাৰিব এজন নাগৰিক হয় আমি বিদ্যালয়ৰ পৰা